চেঁচা পৰি যাব নিদিবা কি আছে পাথৰ আছে নেকি তোৰ আংক বল দি মছে দি কি পাথৰ হলে বল দি মৰে নেকি ও পাথৰৰ পিছত বল দি গান মালি পিছফালে পাথৰ হল দাউৰি মাৰে মই গমে নাপাওঁ পাথৰ নাই পাথৰ না মই দেৰি আছে সদায় দেৰি কৰি নোৱাৰো ই তাক দেৰি আছে তো কেইখন ঘৰৰ ফেমাছ তই যে ঘৰৰ হাত পে যাবি ও গাঁৱত চাকা নান্তি কিটা চাকা এ যি নকৰো কুৰিয়াটো কৰিম না তাৰ কাম এ 3 নম্বৰ গাৰ্লফ্ৰেণ্ড মনত নাকো দে তই কাম আছে হেল্ল' 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 মনত নাকো ও জাল কোৱা মই এতে আছো লগৰ ল'ৰাৰ লগত লগ কৰিবি ক'ত যাবি কেপচি ও কি হবে পগো এ বগো কোন পাতে মাত পেদিছে আমাৰ কথা ও জান না তোমাক কোৱা নাই এ কুকুৰ এটা আই সত্য ভুকি আছে হয় নেকি ও কেইটা বাজাত যাবা 10টা বাজাত 10টাত তো মই নোৱাৰিম তুমি এটা কাম কৰা 2টা বাজাত ওলাই থাকিবা মই আৰু এটা বন্ধ তোমাক লৈ যাম কি গো আৰু এটা বন্ধ টাইম আছে হ'ব দে হেল্ল' মই থৈ দিবা 2 নম্বৰ গাৰ্লফ্ৰেণ্ডটো ক'বলৈ কিবা লেংগা লাগে লেংগা বাবা কি ষ্টুডিও লেংগা কি ক'বলৈ নতুন কি হ'ল লেংগা এইটো গোটা কম নাহে থালি আন পিয়াত 1500 চিনলৈ গলা মই আমাৰ গাৰ্লফ্ৰেণ্ড এনেকুৱা নহয় আমাৰ এই দুটো চকলেট কিনলি এটা মই এটা খাম তাৰ গাৰ্লফ্ৰেণ্ড এ কথা ভালকৈ কবি গাৰ্লফ্ৰেণ্ড ৰাতি দেখা পায় দিনত নাপায় এ কথা ভালকৈ কবি তই তাৰ মেকটা তল ওলাই আহি মাজত আন পায় তাৰ গাৰ্লফ্ৰেণ্ডৰ কথা কবা আছে এ চাবি নেকি এ তোৰ গাৰ্লফ্ৰেণ্ড চাবি নেকি লাগিল তো চিনামৰ পৰা মই যাইছো তো আনকে তুমি খৰ দেখা আছে না খৰ দেখা আছে কিবা ঘৰতে পাবজি নেকি যোৱা মই তাকে শিকিছো পাবজি আৰে খৰ দেখাৰ লগত তোৰ কি কাম থাকে যি কাম আছে তোক কি লাগে কি কাম আপিছা কাম আছে নহ'লে পাবজি মাত দিব এনেকুৱা বয়া মাত দিব বেলচা দি তুলবে লাগব দিউৰি দেড বডি টিভি ভাল লাগব এতিয়া জো দেখাই যাও তই যা মই যা মোৰো মাৰানৰ ভাড়া এটা আছে মই মাৰি যা দে মই গলে তই যা এতিয়া পইচা সোপা মই ক'ত পাওঁ এই গোটা ষাঠি টকা দেই নহয় 1500 1000 টকা যাব আজি মোৰ লোহাটিঙে বেচিব লাগিব PUBG জেই PUBG আছে না ওই কোনা মই কিবা কামত আহিছিল আপোনাৰ সৰু ভাইটি আছে না আহিছে নগেন আর তোর রস্টুম লাগাইছো আপাশো এটা বল কি নাগে না বহটা এটা বল কি নাগে এটা বল না le maji কি আরে বল কি কাম আহিছলা PUBG জানে PUBG কি ও মই শুনিছো কিবা পাবজি বলে গেম লাইছে PUBG হল ভাইছে কি পাবজি তালো শিকি আছে শিকিছো খেলি আহে বাৰু হিও এনি টাইম ঘৰটোৰে কি পাবজি এনে খেলি কিবা কো এনিমি কো মাৰো ও এনিমি কিটা হেল এনেকে বসে কিবা মই শিকিব লাগো তেল ভাল লাগে মোৰ পুৱাৰ পৰা মাথাটো গৰম হৈ আছে কালা হয় নেকি পেজৰ দাম বলে 120 টকা কেজি ও 120 টকা কি কবি কিন্তু পেজৰ দাম শুনি মোৰ মাথা গৰম হৈ গৈছে তাকে দিছে নেকি তাকে নাই মই তো মাছ পাৰো নাই এখন মই কিতাপ পঢ়ি আছো ও মই বাতৰি পঢ়ি আছো না বাতৰি নহয় বাতৰি ইমান পঢ়ি নাথাকে নহয় ও আচ্ছা দাদা নগৰী মাজি দিম অ লাগে ৰস্তুমে আহি ৰহি আছে ইমান দেৰি নাই দেউতা মাতিছিলে আই ৰস্তুমৰ লগত অ ৰস্তুম কি আহিলা এলা PUBG খেলিব লইলো মই পাবজি খেলাই আহিছিলো এনি টাইম পাবজি এইবোৰ হ'ব 5 টকা এটা দিয়াচোন কি কত 5 টকা সিহৰ দাম আছে সিহৰ 10 টকা 5 টকা দি দিব এনে মাথা গৰম হৈ আছে পেজৰ দাম শুনি কে এইলা আমাক পে মহৰ পৰা লৈ যাম দিনু 5 টকা হে দে দি তেতা তাৰি দি হ'ব নগগে এ খিখে বু দোকানত নগগে দিনু পিছফালে ডাঙৰ পেকেটটো মুকলে আনবে সৰুটো খাবি আৰু দাদা এনিমি গালে তোৰ পইচা এনিমি সৰু পেকেট খাত নাই আমি ডাঙৰ পেকেট দিয়া দি দিবি নেতা জি নাই নালাগে তো নাই খাও দোষ হৰ নাথ খোজো বাই যা এনিমি
যেতিয়া নিজে ইনকাম কৰি গাড়ী পাতি বাপেৰে দিছে কৈছে পাৰ্টি লাগে এটা লগত মই সেই জানো কপালখন মাটিত খালে ফেলে লৈছো গাড়ীখন আহক সেই আজি নিজে যেতিয়া সংসাৰ কৰিব তেতিয়া গম পাব সপ্তাহত কেইদিন